हेलो गाइस की खबर आशा करूँ সকলোৱে ভালে আছেগে আমাৰো ভাল হেইয়া শাওণ মাহত আৰু পথাৰ হয়নে কি আনিছা হয় আজি আমাৰ নৰুৱা দেই দেখিছা ভাত জলপান লৈ ওলাইছোঁ পুৱাই পুৱাই আমাৰ যি পথাৰখন আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ মাটি ৰোৱা নৰ খোৱা ন এনে বোলক চাহ খেতি চাহ বাগানে চাই বোকা লুটি পুটি হৈ আহিছে ৰাইজ এতিয়া বোলক গৈ থাকোঁ মাটি ৰোৱালৈকে আমাৰ হাঁচিবাৰী দেই এয়া হ'ল আমাৰ নামঘৰ আপোনালোকক দেখুৱাইছিলে বনাই আছিলে এতিয়া হ'লগৈ আৰু স্কুল আমাৰ ইমান স্পীড গৈছে নহয় মই নোৱাৰিছোঁৱে কিমান দূৰ যাব লাগিব পথাৰলৈ সেই আৰু লাহে লাহে গৰম সেইবোৰে আমাৰ পথাৰ আজি ইয়াত ৰুবলৈ দিয়া নাই এই আমাৰ কঠীয়া এইখিনি আমাৰ কঠীয়া এইখিনিয়ে আমাৰ কঠীয়া বুলি কৈছোঁ আমি কঠীয়া তোলোঁ লগতে সেই চুকা টেঙাও খাওঁ লাগি আছে শিলিখা লগতে আমি শিলিখাও খাওঁ ইফালে জামুক কিমান দূৰ যাব লাগিব কি হ'ল ভাগৰ লাগিছে এইটো ৰাস্তাৰে যাব লাগিব গৈ 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 পথাৰ পাই যামগৈ হা আমাৰ ঘৰৰ পৰা পঠালে কিমান দূৰ হ'ব 1 কিলোমিটাৰ খোজকাঢ়ি আহিছোঁ আজি আমি বতৰটো ভাল পাইছোঁ ৰ'দ নাই ৰাস্তাটো ঠিকে আছে আনকালে বহুত বোকা হৈ যায় এইবোৰ আমাৰ পঠাই দেই এইবোৰ 10 তাৰিখৰ পৰা ৰুম নৈ পাৰে আগে দিছে আহি ৰৈ দিছোঁ ইমান গৰম আৰু বহুত দূৰ যাব লাগিব সেইফালে যাব লাগিব পালোহি আৰু বহুত দূৰ আহিছোঁ খোজকাঢ়ি এই জেগাডোখৰ আপোনালোকে চিনি পাইছে নি বাৰু অলপ ক'বচোন কমেণ্টত এই জেগাডোখৰত কভাৰ ভিডিঅ' বনোৱা হৈছিলে এইখন হ'ল আমাৰ বিখ্যাত জান আমাৰ ইয়াত সকলোৱে যেতিয়া হাল বাই হয় মাটি ৰুই হয় সকলো ৰোৱনী হালোৱা সকলোৱে ইয়াতে গা ধুই ঘৰমুৰা হয় আৰু গৈ আছোঁ এখন দলং
এখন দলঙেদি আমাৰ ট্ৰেক্টৰ পাৰ কৰায়। আৰু আমি জলপান খাবৰ কাৰণে ইয়াতে বহোঁ দেই, এইডোখৰ জেগাতে দলঙত বহোঁ। আজি পিছে দলঙত নহ'ব, আজি সোঁ মাজত। এইবোৰ হাল বাই থকা আমাৰেই হয়। হা আমাৰ এখেতে কৈছে ভাত কেইটামান বেছিকৈ আনিবলৈ কৈছিলোঁ, এইকাৰণে যে 1 কিলোমিটাৰ খোজকাঢ়ি আহিছে বেছিকৈ খাব পথাৰত। এইবোৰ মাটি নাই ৰোৱা ন? এইফালে আহিছোঁ বাৰু এটা কাঠৰ কাৰণে, এইডোখৰ যে ৰোৱা নাই, বোকা নাই, সেইকাৰণে। হাই আমাৰ ৰোৱনী। ৰাতিপুৱা 4:30টাতে আহিছে, এতিয়া মোটামুটি 8টা 8:30 হৈছে। আমি বাৰু ঘৰৰ পৰা 8টাতে ওলাইছোঁ। এই আৰু কি দৈ আহিন বাবা ৰাম ৰাম চিঞৰি গৈছা নি? আমাৰ এই বাইদেউ 4টা বজাতে আহিলে আকৌ, পাৰিছা নাই বোধ? এয়া ৰৈছে মোৰ পৰা ৰৈছে। আৰু চাইডত আছে। গোটেই ৰিলটা বনাব লাগিছিলে না? হা অকল মই ফটো তুলিবলৈ আহিছোঁ। সেয়া হাল বাই আছে ৰে কঠীয়া। সেয়া হাঁহ মেলি দিছে মানুহে, দেখিছে পথাৰৰ মাজত। তেওঁলোকৰ দুই আৰু চাইড আছে। জলপান তাতে থৈ আহিছোঁ, তেওঁলোক আকৌ গৈছেগৈ জলপান খাবলৈ। আজি গোটে আহিব কাইলৈ, কঠীয়াটো আজি পেলাই দিম, গম পাই নাই? কঠীয়া পেলাই দিম। আমাৰ এজনে চোলা তোলা খুলি আহি আছে কেকা। কোনো ৰোৱাই নাইচোন হেৰ, আমিয়ে ৰুইছোঁ নি বাৰু? ঢাকি পেলাব কাইলৈ বা এইডোখৰত নাইকিয়া হ'ব দেখোন। কাইলৈ কেনেকুৱা চাহ
দোকান চলি আছে হাল বাবলৈ আহিছে আমাৰ হালোৱা মা মোক কৈছিলো কিন্তু নকনিলে হ'ব দে কাটক আহৰিটাকে কাট দিওঁ ৰাম কোৰখনে উজালি দিলে ল'ৰাটোহে আগবাঢ়ি গুচি গ'ল দেখে না কোৰখন উজালি দিলে কোৰখন থাকিল ল'ৰাটো আগবাঢ়ি গুচি গ'ল ঐ সেইটো নকৈছে কিবা দেই এইটো পানী লুকই এয়া মাটি ৰুবলৈ আহি আছে ঐ যোৱাকে যোৱা আমি 3 বেগ নিব লোৱা আমাৰ ছাৰে হাল বাবলৈ লাগি গ'ল পথাৰত আজি বহুত ভাল লাগিছে এ ল'ৰাটো কৰ হয় চিনি পাইছে নি বাৰু কি কৈছে এইবোৰ তহঁতি ভাল লাগিছে নে তাইকো মাৰি দে কোনে ধুৱাব ইমান লেতেৰা লোৱা আমি ইয়াতে এৰি থৈ যাওঁ নকবি না মাৰি দিম পেলা কি কৰিছা মোক ভাই কাম নহয় বোকা দি দিবি টাকা নিদিবি অ মাৰ বাহ মাৰি দিলে সাঁতোৰ সি বহুত ভাল পাইছে আজি আমাৰ এই ল'ৰা ছোৱালীকেইটাক কিহে পাইছে বাৰু জমনি হৈছে জমনি কি হৈছে এখন ইমান বোকা 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 ভাল লাগিছে না আজি পঠালে
এই পথাৰলৈ ভাল লাগিছে না যা যা মামী মাতিছে যোৱা বাবানি খহি পৰিব এতিয়া আমাৰ ল'ৰা গাত কেনেকুৱা খেতি লাগিছে পেন খোল খাই গৈছে ৰাইজ সেইকাৰণে কণ্ডাক্টৰ আহি গৈছে আমাৰ মাটি ৰুই কমপ্লিট ক্লিয়াৰ আজিয়ে নবুৰি আজিয়ে শেষ আমাৰ একেদিনা হৈছে দেই আমাৰ ঋষি একদম পুৰা খেতি লাগি গৈছে তাৰ গাত পুৰা খেতি বহুত মজা লাগিছে দেই আহি আজি এই ল'ৰাকেইটা যে আজি বহুত ফূৰ্তি কৰিছে দেই সিহঁতি পাগল কেনেকুৱা লাগিলে আজি দুটা ভাল পুৰা সানিছে নিজৰ গাটো বোকা লোকৰ গাটো সানি দিছে বোকা লোৱা প্ৰধান কাৰণ এইটোৱেই সাঁতোৰ গা ধুৱা নি আমাৰ এতিয়া সাঁতুৰিছে বোকা কোনে সানিলে কয় দে দাদা মিছা কথা ক'লে মাথা পালি মোক আমাৰ চালে সাঁতুৰিব পাৰি গ'ল কথা জানে সাঁতুৰিবলৈকে উৎপাত চোৱা কেনেকুৱা লাগিলে পথাৰলৈ আহি দেখা ভাল লাগিলে না ভাল লাগিলে না চবকে একেচতে লৈ আহিছোঁ দেখিছা নাই চবকে টালি টোপোলা দিছোঁ আৰু ঋষিয়ে গা ধুই পিন্ধিবলৈ নাই গামোচা গামোচা লৈ লৈ আহি আছে এতিয়া গৈ থাকিম লাহে লাহে ন হয়নে নহয় যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই হয় নহয় দেখা আজি পথাৰত আহি বহুত ভাল লাগিলে হয় নহয় বৰষুণ দিছে আমি লৰালৰিকৈ যাব লৈছোঁ